নমস্কাৰ মই কুবৰী কৃষ্ণা মোৰ চেনেল কুবৰী আছামলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই ক'বলৈ বিচাৰিছোঁ সত্ৰীয়া নৃত্যৰ বিষয়ে। যিসকলে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব। তেন্তে আগবাঢ়িছোঁ আজি আমাৰ ভিডিঅ'টিৰ মাজলৈ। সত্ৰীয়া নৃত্যৰ উদ্ভৱ হৈছিল গুৰুজনাৰে সৃষ্ট অংকীয়া নাট বা ভাওনাৰ পৰা। অংকীয়া নাটসমূহ শ্লোক, গীত, কথাসূত্ৰ আৰু চৰিত্ৰৰ সংলাপ এই আটাইকেইটা উপাদানৰ সমষ্টি। সত্ৰীয়া নৃত্য পৰম্পৰাৰ এক অন্যতম আধাৰ হৈছে নাট্যশাস্ত্ৰ, যি ভাৰতীয় নাট্য নৃত্যৰ আধাৰ গ্ৰন্থ। নাট্যশাস্ত্ৰৰ উপৰি সত্ৰীয়া নৃত্যত সন্নিৱিষ্ট হৈ আছে অভিনয় দৰ্পণ, সংগীত ৰত্নাকৰ আদি শাস্ত্ৰৰ বৈশিষ্ট্য। সত্ৰীয়া নৃত্যৰ প্ৰাথমিক ব্যাকৰণ হৈছে মাটি আখৰসমূহ। সত্ৰীয়া নৃত্যৰ কিছু ভংগী আৰু দেৱদাসী নৃত্যৰ মাজত কিছু সাদৃশ্য পৰিলক্ষিত হয়। এই মাহাৰী বা দেৱদাসী নৃত্য মহাপুৰুষ শংকৰদেৱে দ্বিতীয়বাৰ তীৰ্থ ভ্ৰমণলৈ যাওঁতে পুৰীত অৱস্থিত জগন্নাথ মন্দিৰৰ নাটমণ্ডপত দেখিছিল। সত্ৰীয়া নৃত্যত 108 প্ৰকাৰতকৈও অধিক মাটি আখৰা আছে। শ্ৰীহস্ত মুক্তাৱলীৰ মতে অসংযুক্ত হস্ত 30 প্ৰকাৰৰ, সংযুক্ত হস্ত 14 প্ৰকাৰৰ আৰু নৃত্য হস্ত 27 প্ৰকাৰৰ। সত্ৰীয়া নৃত্যত ব্যৱহৃত বাদ্যসমূহ হৈছে খোল, তাল, খঞ্জৰি, বাঁহী, জোনোকা, ভোৰতাল আদি। এই সত্ৰীয়া নৃত্যত কৃষ্ণ নৃত্য, নাদুভংগী নৃত্য, মেৰা নাচ, চালি নাচ, বাহাৰ, সূত্ৰধাৰী নৃত্য, দেৱদাসী নৃত্য আদি অনেক ধৰণৰ নাচ সন্নিৱিষ্ট হৈ আছে। সংগীত সত্ৰৰ প্ৰতিষ্ঠাপক অধ্যক্ষ ৰসেশ্বৰ শইকীয়া বৰবায়ন, মণিৰাম দত্ত বায়ন মুক্তাৰ, বাপুৰাম বায়নাতৈ, গিৰিকান্ত মহন্ত, ভোৰতাল নৃত্যৰ জন্মদাতা নৰহৰি বুঢ়াভকত, কেশৱ চাংকাকতি, ঘনকান্ত বৰা বায়ন, গোবিন্দ শইকীয়াদেৱৰ লগতে অনেকজন ব্যক্তিয়ে সত্ৰীয়া নৃত্যৰ জগতখন উজ্জ্বল কৰি তুলিছে। বিশিষ্ট সত্ৰীয়া নৃত্যশিল্পী গোবিন্দ শইকীয়াদেৱৰ দ্বাৰা ৰচিত সত্ৰীয়া নৃত্যৰ ৰূপৰেখা আৰু বিশিষ্ট নৃত্যশিল্পী ডক্টৰ মল্লিকা কন্দলী বাইদেউৰ দ্বাৰা ৰচিত নৃত্যকলা প্ৰসংগ আৰু সত্ৰীয়া নৃত্য শীৰ্ষক গ্ৰন্থ দুখন পঢ়ি উপকৃত হোৱা কথাখিনি মই নিজৰ ভাষাৰে ব্যক্ত কৰিলোঁ। মহাপুৰুষজনাৰ এই অমৰ সৃষ্টি সত্ৰীয়া নৃত্যৰ বিষয়ে সাধাৰণতে এটা বক্তব্যত কৈ শেষ কৰিব নোৱাৰি। তথাপিও আজি মই মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।